তোমালোকক স্বাগতম জনাইছোঁ তোমালোকৰ মৰমৰ মেথছ আছামলৈ মই দীপাংকৰ আজি তোমালোকক এইষাৰ কথা মই ক'ব পাৰিছোঁ এজন শিক্ষক হিচাপে নিজে অলপ গৌৰৱ অনুভৱ কৰোঁ ইমানখিনি ষ্টুডেণ্টে ছাৰ কৈ থাকে তাৰ আঁৰত বহুত কাহিনী আছে নে কাহিনীবিলাক কি মোৰ মা মোৰ বহুত প্ৰতিজন শিক্ষক কাৰণ সেই শিক্ষকসকল বা মোৰ মা মোৰ দেউতা মোক যদি গাইড নকৰিলে হয় আজি মই এইখিনি অৱস্থাত নাপালোঁ হয় গতিকে পৃথিৱীত যোন মানুহে নাযাওক প্ৰতিজন মানুহে এজনৰ পৰাই গাইড ল'ব লাগিব সেইজন হ'ল কোন শিক্ষক গতিকে তোমালোকে যে মোৰ ইমানবিলাক ভিডিঅ' দেখা পাই আছে তাৰ ইমানখিনি যে দেখা পাই আছে মোক যে এজন মানুহ হিচাপে যিখিনি ধৰা ভাল কথা বা যিখিনি শিকাব পাৰিছোঁ তাৰ আঁৰত প্ৰথমে আছে মোৰ মা ঠিক আছে গতিকে শিক্ষক দিৱসৰ ফালৰ পৰা মোৰ মাক মই কি জনাইছোঁ আন্তৰিক অভিনন্দন জনাইছোঁ ঠিক আছে শুভেচ্ছা জনাইছোঁ প্ৰথম কথা আজি ৰাতিপুৱা শুৱাৰ পৰা উঠি মই মাক প্ৰথমে সেৱা কৰিছোঁ মায়ে মোক ধুনীয়া এটা আশীৰ্বাদ দিছে ঠিক আছে অ'কে যিয়ে নহওক তে প্ৰথম কথা এইখন ফটো আজিৰ পৰা মই যিদিনাখন স্মাৰ্ট বৰ্ডখন কিনিছিলোঁ স্মাৰ্ট বৰ্ডখন কিনা দিনাখন মায়ে মানে ফটো কপি উঠিছিলে মোৰ ফটোখন মোৰ বৰ ধুনীয়া ফটো আছিল মায়ে মোক চাই আছিলে মই এখন মুখতে ফটোখন মানে মোৰ এটা এনেকুৱা অনুভৱ নহয় মানে বুজাব নোৱাৰোঁ মানে মোৰ ভিডিঅ' এটা ইউটিউবত লগাই দিছিলোঁ মায়ে ফালৰ পৰা চাই আছিলে এখন মোৰ স্মাৰ্ট বৰ্ড কিনা আজিৰ পৰা 11 মাহৰ আগৰ কথা ঠিক আছে তে প্ৰথম কথা এই শিক্ষক দিৱসত প্ৰতিজন শিক্ষকলে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে আৰু তোমালোককো কওঁ তোমালোক প্ৰতিজন ছাত্ৰই প্ৰতিজন শিক্ষকক সদায় সন্মান কৰিবা এনেকুৱা নহয় যে ভৰিত ধৰি সেৱা কৰিলেই যেন ছাৰক শ্ৰদ্ধা কৰা হ'ব এনেকুৱা নহয় কিছুমান কি থাকে আজি কৰিলা কালি বোলে দেখা পায়ো নামাতা ঠিক আছে গতিকে আন্তৰিকতাটো সদায় থাকিব লাগিব মনৰ পৰা সেই শিক্ষকজনক ভাল পাব লাগিব ঠিক আছে আৰু প্ৰতিজন শিক্ষকে সদায় মানে নিজৰ বেছটো দিব ট্ৰাই কৰে তোমাৰ কাৰণে কোনোবা এজন টিচাৰ বেছ হ'ব পাৰে সেইটো এটা বেলেগ মেটাৰ কিন্তু কি কৰিবা কেতিয়াও ধৰা এজন টিচাৰো বেলেগ সেই বস্তুটো কেতিয়াও দুজন টিচাৰৰ মাজত কেতিয়াও মানে কম্পেয়াৰ নানিবা তুমি ধৰা নিজে কাৰোবাক ভাল পাব পাৰা সেইটো তোমাৰ ইণ্ডিভিজুৱেল মেটাৰ ঠিক আছে অ'কে কিন্তু দুজন টিচাৰ এনেকুৱা হয় এই ছাৰজন বেয়া না সেইটো নহয় ঠিক আছে যদি কিবা কাৰণত তুমি কিবা এটা ভাবিছা সেইটো তুমি মনতে ভাবা কিন্তু দেখুৱাই কেতিয়াও নিদিবা যে মই ছাৰক বেয়া পাওঁ ঠিক আছে কাৰণ সেই ছাৰজনেও তোমাক কিবা নহয় কিবা এটা হ'লেও শিকাইছে ঠিক আছে তোমাক লাগিলে আঁচ এডালেই শিকাওক লাগিলে কাৰণ সেইজন তোমাৰ কাৰণে শিক্ষক গতিকে প্ৰতিজন প্ৰতিজন শিক্ষকে নিজৰ মনৰ পৰা সদায় কি কৰিবা শ্ৰদ্ধা কৰিবা এনেকৈ নহয় বোলে শিক্ষক দিৱস আহিল ছাৰৰ ভৰিত ধৰি সেৱা কৰিছোঁ সেইটো নহয় ঠিক আছে গতিকে চাবা সৰু কথা গতিকে কথাটো ক'লোঁ আজি যে মই শিক্ষক দিৱসত ধৰা কথাখিনি কৈছোঁ তে প্ৰথম কথাবিলাক আজি অলপ লাহে লাহে কৈছোঁ মানে কি জীৱনৰ বহুত অভিজ্ঞতা থাকে ন প্ৰতিটো অভিজ্ঞতাত তোমাক বহুত শিক্ষকে হেল্প কৰিছে কিবা এটা বস্তু যদি আনজন শিক্ষকে শিকাইছে বেলেগ এটা কথা আন এজন শিক্ষকে শিকাইছে আমি ধৰা অংকুৰ শ্ৰেণীত শংকৰদেৱ স্কুলত অংকুৰ শ্ৰেণী থাকে বা ক শ্ৰেণী বা এনেকৈ যেতিয়া সৰুৰ পৰা পঢ়িছিলোঁ তেতিয়াও যিজন শিক্ষকে পঢ়াইছিল তেওঁৰ যি কণ্ট্ৰিবিউশ্যন ডাঙৰ ক্লাছত যিজনে পঢ়াইছে তেওঁৰ কণ্ট্ৰিবিউশ্যন মই সমান বুলি ভাবোঁ কাৰণ তলৰজনে যদি নপঢ়ালে হয় তুমি আজি এইখিনি লেভেল নোপোৱা গতিকে প্ৰতিজন টিচাৰে সমান হয় সেইটো সদায় মনত ৰাখিবা প্ৰতিজন টিচাৰক মনৰ পৰা একদম আন্তৰিকতাৰে মানে সদায় এটা ভাল ভাৱ ৰাখিবা আৰু মই কওঁ প্ৰতিজন ষ্টুডেণ্টে মানে এজন ভাল মানুহ হ'বা ঠিক আছে অ'কে আৰু মই নিজে তোমালোকৰ কাৰণে শিক্ষক হ'ব পাৰোঁ কিন্তু মোৰ ষ্টুডেণ্ট শব্দটো বেছি ভাল লাগে কাৰণ মই শিকি ভাল পাওঁ তোমালোকেও মানে সদায় শিকিব ট্ৰাই কৰিবা এনেকুৱা নহয় যে আমি কিতাপখনৰ পৰাই কিবা শিকিম এডভান্সৰ পৰাই কিবা শিকিম বা এনেকৈ সেইবিলাকেই নহয় তাৰ বাহিৰেও বহুত কি শিকিব পৰা আছে ধুনীয়া ধুনীয়া কিতাপ আছে এইবিলাক পঢ়িম আগতে মই কিতাপ পঢ়ি একদম বেয়া পাইছিলোঁ লাষ্ট 3-4 বছৰৰ পৰা বহুত কিতাপ পঢ়া হ'লোঁ তাৰ ভিতৰত তোমালোকে পঢ়িব পৰা এটমিক হেবিট ওৱান থিং বুলি এখন কিতাপ আছে মোৰ মৃত্যুত কোনে চকুলো টুকিব হু উইল ক্ৰাই হুৱেন ইউ ড্ৰাই বৰ ধুনীয়া কিতাপ আছে গতিকে সেইবিলাক কিতাপ পঢ়িবা লাইফত বহুত চেঞ্জ আহিব এতিয়া মই তোমাক কথা এটা কওঁ বেলেগ নকওঁ মোৰ যিটো ধৰা কোৰ্চ আছিলে হা মোৰ এটা কোৰ্চ আছে ন 1799ত ক'লে গ'ল কোৰ্চটো অ'কে দেখাই আছোঁ চোৱা অ'কে ইয়াতে দেখাইছোঁ বাৰু অ'কে এই কোৰ্চটো যে দেখিছা এই কোৰ্চটোৰ ভিতৰত মই বহুতখিনি কথা কৈছোঁ ঠিক আছে 179ৰ এডভান্স মেথমেটিক্সৰ যিটো কোৰ্চ আছে এই কোৰ্চটোৰ ভিতৰত মই প্ৰতিটো কথা যে এইবিলাক কিবাকিবি আমুক তামুক কিবাকিবি যে মাজে মাজে বকি থাকোঁ বহুত ইম্পৰ্টেণ্ট সেই কথাবিলাকে কি কৰিব জানানে আমাৰ লাইফত বহুত চেঞ্জ আনিব ঠিক আছে তুমি যিবিলাক শিকি আছা মেথছ কিবাকিবি এইবিলাকত লাইফত ইমান ইফেক্ট আহে বুলি মই নাভাবোঁ ঠিক আছে গতিকে কিছুমান এনেকুৱা কথা থাকে যিটো তোমাক সলনি কৰিব সেই কিতাপবিলাকৰ পৰা যিটো শিকোঁ ন মোৰ আজি ভাল লাগিছে আজি টিচাৰ্ছ ডে দিনাখন বহুত ষ্টুডেণ্ট আহিছে মোৰ ওচৰত আহিছে কৈছে মেছেজ দিছে বহুতে মেছেজ দিছে ঠিক আছে তে মোৰ ক্লাছ 6ৰ পঢ়োৱা ষ্টুডেণ্টো অলপ আগত আহিছে আহি পেলাই ভাল লাগিছে আৰু বা বাকী বেলেগ ষ্টুডেণ্টো আহিছে যিয়ে নহওক সেই আন্তৰিকতাটো সদায় থাকিব আজি ৰাখিছা বোলে পিছত নাইকিয়া হৈ গ'ল তেনেকুৱা নহয় সেই আন্তৰিকতাটো সদায় ৰাখিবা ঠিক আছে অ'কে এতিয়া প্ৰথম কথা মই কৈ আছিলোঁ যে এই শিকাৰ ক্ষেত্ৰত মানে তোমালোকে কি কৰিবা যিবিলাক ধৰা বাহিৰা কিতাপ
সেই কিতাপবিলাক ধৰা পঢ়িবা পঢ়ি পেলাই তাৰ পৰাও শিকিবা মানে এনি টাইম শিকিব ট্ৰাই কৰি থাকা কিবা এটা শিকি নিজক এটা ভাল পজিশ্যনত আনা পজিশ্যন মানে বহুত ধনী হ'ব লাগিব সেইটো নহয় প্ৰথমে এজন ভাল মানুহ হোৱা মানুহ হৈ পেলাই প্ৰতিটো কাম ভালভাৱে ভাবিব বিচাৰা ভালকৈ পজিটিভলি যাতে প্ৰতিটো বস্তু যাতে পজিটিভ এটা বিচাৰা ভুল চবৰে হ'ব পাৰে মোৰো ভুল হ'ব পাৰে ময়ো ক'ৰবাত নিগেটিভ বিচাৰিব পাৰোঁ একো প্ৰব্লেম হেৰি নাই কিন্তু তথাপিতো মই সদায় ট্ৰাই কৰোঁ যাতে আজি যিটো দীপাংকৰ ন কাইলৈ দীপাংকৰটো তাতকৈ যাতে বেটাৰ হয় ঠিক আছে পৰহিলে দীপাংকৰ আজি দীপাংকৰ যিটো দেখিছা তাতকৈও ধুনীয়া হ'ব মানে মই এইটো মোৰ ক্ষেত্ৰত কোৱা নাই তুমিও সদায় সেইটো বস্তু ফ'ল' কৰিবা গতিকে সেইটো হ'বলৈ হ'লে প্ৰতিটো ক্ষেত্ৰত তুমি মানুহ এজনকো সদায় পজিটিভলি চাব লাগিব মানুহ যোনে নহওক ঠিক আছে অ'কে এতিয়া চোৱা মই ইয়াত তোমাৰ যিটো ধৰা মোৰ 1799ৰ কোৰ্চ আছিলে আজি মোক এজনী ষ্টুডেণ্টে মেছেজ কৰিছিলে বহুত ষ্টুডেণ্টে মেছেজ কৰিছে তাৰে মই এজন ষ্টুডেণ্ট মই নাম নলওঁ ষ্টুডেণ্টৰ নাম নলওঁ কাৰণ কথাটো জাষ্ট ক'ম ষ্টুডেণ্টগৰাকীয়ে মোক কৈছে যে ছাৰ মই এতিয়া ক্লাছ 11ত মই ক্লাছ 11ত আপোনাৰ কথাবোৰ এতিয়াও মনত পৰে মই সেই যিটো এডভান্স মেথছৰ যিটো কোৰ্চ আছিলে ক্লাছ 10ৰ কোৰ্চত তাই কিমান পাইছে জানা তাই 100ৰ ভিতৰত 100 পোৱা ছোৱালী কৈ দিলোঁ ছোৱালী শব্দবোৰ ছোৱালীটো পৰা মুখৰ পৰা ওলাই কাৰণ যিয়ে নহওক ল'ৰা এটা কথাও ক'ম অ'কে তাই মোক আজি কৈছে যে ছাৰ এই কোৰ্চটোৱে মানে মোক কি কৰিছে 11ত বহুত হেল্প কৰিছে ঠিক আছে অ'কে আৰু ল'ৰা এটাও মানে মাজে মাজে এইবিলাক কৈ থাকে বাৰু শুনা পাই থাকোঁ কিন্তু 11ৰ যিটো কোৰ্চ 10ৰ কোৰ্চটোৱে তোমাক হেল্প কৰে তাৰ উপৰিও সেই ক্লাছ 10ৰ যিটো কোৰ্চ আছিলে সেই কোৰ্চটোত কিছুমান এনেকুৱা মাজে মাজে প্ৰতিটো মোৰ এনেকুৱা এটা ক্লাছ নাই যিটো ক্লাছত মই বাহিৰা কথা নকওঁ কিছুমানে মই পাওঁ হা এতিয়া মোৰ এটা নতুন চেনেল চলি আছে জব মেথছ আছাম তোমালোকে চাব পাৰা সেই চেনেলটোতো ধৰা মই কেতিয়াবা কিছুমান বাহিৰা কথা কওঁ কিছুমান মানুহ বৰ হৈ যায় মই নিজে অনুভৱ কৰোঁ কি কৈ আছে কি বকি আছে কিন্তু মই ভাবোঁ প্ৰতিটো লাইন প্ৰতিটো শব্দ বহুত ইম্পৰ্টেণ্ট মই এতিয়াতো ক'বা মই এনেই বকি থকা নাই মোৰনো কি হেৰি লাগিছে ন বকি থাকিবলৈ কিন্তু মই এইটো ভাবোঁ যে সমাজখনত মানুহবিলাক সলনি হওক আৰু যদি দুনিয়াখন সলনি কৰোঁ বুলি ভাবিছা ন প্ৰথম কথা হ'ল এই শিক্ষকেই সলনি কৰিব পাৰিব কাৰণ শিক্ষকৰ হাততে মই যদি ভাল বস্তু এটা ডেলিভাৰ কৰোঁ তুমি সেই বস্তুটো ল'বা গতিকে সেই বস্তুটো লৈ তুমি যদি স্প্ৰেড কৰিব পাৰা গতিকে আল্টিমেটলি তুমি ভাল হৈ যাবা ন গতিকে বহুত এটা কাম থাকে টিচাৰৰ ঠিক আছে গতিকে যিমান পাৰোঁ সদায় মই মোৰ ফালৰ পৰা সদায় নিজৰ বেষ্ট দিব ট্ৰাই কৰোঁ ঠিক আছে গতিকে সেইটোৱে কথা বাকী আৰুনো কি ক'ম জানাই তোমালোকে চব কথা খালি সেই বস্তুবিলাক অলপ চাবা কিতাপবিলাক পঢ়িবা মনটো সদায় শুদ্ধ ধুনীয়া কৰি ৰাখিবা কোনো টিচাৰৰ প্ৰতি কেতিয়াও বেয়া ভাৱ নাৰাখিবা ঠিক আছে অ'কে নেক্সট শুনা মই এই কোৰ্চটোৰ কথা কিয় কৈছোঁ কোনোবাই যদি ভাবিছা কোৰ্চটো লওঁ 1799ত ল'ব পাৰিবা যিটো কোৰ্চে তোমালোকক ফাৰ্ষ্ট ইয়েৰত বহুত হেল্প কৰিব তোমালোক যেতিয়া ফাৰ্ষ্ট ইয়েৰ পাবাগৈ ক্লাছ 11 পাবা ক্লাছ 11ৰ মেথছত বহুত হেল্প কৰিব তোমাৰ কনচেপ্টবিলাক আৰু ধুনীয়া কৰি দিব ঠিক আছে আজি ল'ৰা এটাই মোক মেছেজ দি পেলাই কৈছিলে ছাৰ আপোনাৰ সেই ক্লাছবিলাকৰ ভিতৰত থকা কিছুমান কথাই মোক এতিয়াও চুই যায় আজি একদম চেপ্টাৰ ৱাইজ কৈছে যে আমুক নম্বৰ চেপ্টাৰৰ আমুক পাৰ্টটোত ছাৰ আপুনি এইটো কথা কৈছিলে মই পাহৰিছিলোঁ মই কি কৈছিলোঁ কিন্তু ভিডিঅ'টো মানে চাওঁতে মোৰ মনত পৰিছে এতিয়া বহুত কথা থাকে যে এনেকুৱা নহয় যে কোৰ্চত আহিলোঁ কথাখিনি পঢ়িলোঁ কাৰণ তুমি চাবলৈ গ'লে আজিৰ পিছত ত্ৰিকোণমিতি চেপ্টাৰটোৱে তোমাক বৰ বিশেষ এটা লাইফত প্ৰভাৱ নেপেলায় আজি মই যিখিনি শিকি আহিলোঁ গ্ৰেজুৱেশ্যনত বা কিবা আজি মোক তেনেকুৱা ইমানখিনি সলনি নকৰে কিন্তু মই ভাবোঁ মই যিখন কিতাপ পঢ়িছিলোঁ ওৱান থিং মোৰ মৃত্যুত কোনে চকুলো টকিব হু উইল ক্ৰাই হুৱেন ইউ ড্ৰাই সেই কিতাপখনত থকা কিছুমান লাইনে কিন্তু মোক চেঞ্জ কৰিছে ঠিক আছে গতিকে বহুতখিনি কথা আহে গতিকে এতিয়াও যদি কোনোবাই ভাবা যে 1799ত কোৰ্চটো লওঁ বুলি ল'ব পাৰা বৰ এটা ধুনীয়া কোৰ্চ বৰ ধুনীয়াকৈ গোটেইকেইটা চেপ্টাৰ বৰ ধুনীয়াকৈ কৰা আছে মই কওঁ ন তুমি ক্লাছ 11ত হেল্প হ'ব লগতে তুমি লাইফৰ কথা বহুতখিনি শিকিবা লগতে মোৰ লগত হাঁহি বহুত কথা জানিব পাৰিবা ঠিক আছে অ'কে নেক্সট আহিলে মোৰ আৰু এটা কোৰ্চ নতুনকৈ বনাই আছোঁ যিটো মোৰ একদম সপোনৰ কোৰ্চ একদম মানে এইটো মোৰ ড্ৰিম কোৰ্চ হয় যিটো মোৰ অনলি চিলেবাছখন বনাওঁতে বহুত সময় লাগিছে তো এই কোৰ্চটোৰ মই জাষ্ট 3 দিনৰ কাৰণে আজি কালি আৰু পৰহি এই 3 দিনৰ কাৰণে মই প্ৰাইচটো 499 ৰাখিছোঁ মানে এবছৰৰ কাৰণে যদি যোনে লওঁ বুলি ভাবে 499 পে'মেণ্ট কৰিব পাৰিব আৰু যদি দুবছৰৰ কাৰণে লয় তেন্তে 799 তো ইয়াত ভিডিঅ' গোটেইখিনি পাব যাৰ মেথছত একদম প্ৰব্লেম আছে এইটো চোৱা এই কোৰ্চটো এনেকুৱা নহয় যে ক্লাছ 10ৰ ল'ৰা ছোৱালীয়ে ল'ব 11 মই কোৰ্চটো এনেকুৱাকৈ বনাইছোঁ ক্লাছ 6ৰ ল'ৰা ছোৱালীও পাৰিব ক্লাছ 7ৰ ল'ৰা ছোৱালীও পাৰিব 8ৰো পাৰিব 10ৰো পাৰিব আনকি কোনোবাই গভৰ্ণমেণ্ট জবৰ কাৰণে এপ্লাই কৰা এজন 30 এজৰ ষ্টুডেণ্টে বা মানুহেও এই কোৰ্চটো ল'ব পাৰিব কাৰণ এই কোৰ্চটো এনেকুৱাকৈ বনাইছে প্ৰতিটো বস্তু একদম ডিপকৈ সোমোৱা আছে কাৰণ তোমাৰ যদি বেছিকবিলাক ক্লিয়াৰ থাকে ন তুমি বেছিকবিলাক যদি তুমি ক্লিয়াৰ ৰাখিব পাৰা তাৰপিছতে তুমি স্পীডত যাব মানুহে কি কৰে চবকে স্পীড লাগে এই ছাৰ তুমি চাব পাৰা মোৰ জব মেথছ আছাম বুলি এটা চেনেল আছে তাত মই কিছুমান কেলকুলেশ্যন কৰাইছোঁ জব মেথছ আছাম বুলি এটা চেনেল আছে তাত তোমাক কিছুমান কেলকুলেশ্যন কৰিছোঁ মই বহুত স্পীড কৰাওঁ গতিকে সেই তোমাৰ কনচেপ্ট স্পীডত তুমি কৰিবলৈ হ'লে তোমাৰ বেছিকটো একদম পূৰা ক্লিয়াৰ হৈ থাকিব জাষ্ট মই এটা উদাহৰণ দিওঁ তুমি এলচিএম কাক কয় লসাগু কাক কয় যাতে শব্দটো শুনাৰ লগে লগে তোমাৰ ব্ৰেইনত টিঙিচকৈ মাৰে এলচিএম কি হয় এলচিএমটো চবেই ল'ব জানে 12 আৰু মই কৈছোঁ ধৰা 18 লসাগু কিমান লসাগুটো চবেই ল'ব জানে বহুত চবেই ল'ব জানে 199টাই ধৰা পাৰে বুলি ভাবিছোঁ
আমি এডভান্সৰ মেক্সিমাম ভিডিঅ' চাই থকা ষ্টুডেণ্ট আছে গতিকে কৈছোঁ এইটোতো চবেই জানে কিন্তু মোৰ কথা সেইটো নহয় লহাগু শব্দটোৰ মিনিং কি লহাগু মানে কি জাষ্ট বস্তুটো জাষ্ট ফিলিংছ যদি ফিল যদি কৰিব পাৰে এইটো এনচাৰ কিমান হ'ব পটককৈ আহি যায় ঠিক আছে গতিকে বস্তুবিলাক তেনেকুৱা কিছুমান বস্তু সূত্ৰ না কেলকুলেশ্যন এইবিলাকে পাত্তা নাপায় তুমি যেতিয়া মনত ভাবিব পাৰিবা যেতিয়া তোমাৰ কনচেপ্টবিলাক পুৰা ডেভেলপ হৈ থাকিব ঠিক আছে আৰু যদি কোনোবাই ভাবিছা মাষ্টাৰ ইন বেচিক মেথছ এই কোৰ্চটো ল'ব পাৰা 499ত 1 year ভেলিডিটি থাকিব যিটো কোৰ্চে হেল্প কৰিব তোমাৰ লগৰ ফ্ৰেণ্ড কোনোবাই যদি মেথছ একদম বেয়া পায় বা স্কুলত যদি তোমাৰ যিবিলাক ফ্ৰেণ্ড আছে বা কিবা আছে মেথছ একদম বেয়া পায় তুমি যদি দিয়া এইটো কোৰ্চ কিবাটো কিবা শিকিব বা 2 বছৰৰ কাৰণে 799 আৰু তোমালোকে জানাই প্ৰতিটো কোৰ্চত মই কিমান কষ্ট কৰোঁ ঠিক আছে ওকে ইয়াৰ পিছত লাহে লাহে মই এটা চোৱা মই বিশ্বাস কৰে এই কোৰ্চটো বনোৱাৰ আগত মই ভাবিছিলোঁ যে মেথছটো ষ্টাৰ্ট কৰোঁ ক্লাছ 10ৰ মেথছ বিশ্বাস কৰা বহুতে কোৰ্চটো ল'লে মই ৰিফাণ্ড কৰি দিলোঁ কাৰণ এই কোৰ্চটো মই কণ্টিনিউ কৰিম বুলি ঠিক আছে ওকে কাৰণ এইটো মই কোৰ্চবিলাক কেনেকৈ বনাওঁ জানা মোৰ এই যিটো এডভান্স মেথছৰ কোৰ্চ আছে ন এনেকুৱা এটা কোৰ্চ যিটো কোৰ্চ মই 5 বছৰলৈকে মই নিজে বিট কৰিব নোৱাৰোঁ এইটো কোৰ্চ যেনেকুৱাকৈ বনাই আছোঁ আজি 5-6 বছৰৰ পিছলৈকে ময়ে বিট কৰিব নোৱাৰোঁ পিছৰ কথা বেলেগ আজি 5 বছৰলৈকেতো মই বিট কৰিব নোৱাৰোঁ এইটো কোৰ্চকো মই বিট কৰিব নোৱাৰোঁ ঠিক আছে গতিকে মই বেলেগৰ লগত মই কম্পেয়াৰ কৰা নাই মই নিজৰ লগত কম্পেয়াৰ কৰিছোঁ কাৰণ মই কোৰ্চটোত ইমানখিনি কাম কৰোঁ ঠিক আছে ওকে নেক্সট আৰু এটা কথা কওঁ ক্লাছ 9ৰ যিখিনি ষ্টুডেণ্ট আছে মোক মেছেজ কৰিবা ক্লাছ 9ৰ ল'ৰা ছোৱালীখিনি যাক হেৰি লাগে এডভান্সৰ কুৱেশ্যন পেপাৰ লাগে মোক মেছেজ কৰিবা মই 8 বা 9 মান তাৰিখৰ পৰা কুৱেশ্যন পেপাৰখিনি দিম মানে হাফ ইয়াৰলি কুৱেশ্যন পেপাৰখিনি আছে মই ভিডিঅ' এটা বনাম বাৰু তথাপিতো মোক মেছেজ এটা এতিয়া দি থ'ব পাৰে এইটো মোৰ হোৱাটছএপ নাম্বাৰ মেছেজ এটা দি থ'বা যে ছাৰ মই ক্লাছ 9ৰ মোৰ এডভান্স মেথছ আছে মোক কুৱেশ্যন পেপাৰখন লাগে ঠিক আছে কাৰণ মোৰ মানে হোৱাটছএপত গ্ৰুপটোত মানে মেছেজ হেৰি দিয়া ছিষ্টেমটো নাথাকে এইটো কিয় নাজানো PDF দিব নোৱাৰি ঠিক আছে তে মেছেজ কৰি ৰাখিবা মই 8-9 তাৰিখে দি দিম ঠিক আছে PDF বনাই তাৰ আগত ভিডিঅ' এটা বনাম বাৰু আৰু যদি কোনোবাই ভাবিছা এইটো কোৰ্চ ল'ব পাৰা ধুনীয়াকৈ শিকা এডভান্সখিনি আৰু যিমান পাৰা সোনকালে কমপ্লিট কৰি এটা কামত অহা কোৰ্চ কৰা কাৰণ মোৰ আজি চুই গৈছে মানে মই এইটো আজি ভিডিঅ'টো মই বনাম বুলি ভাবাই নাছিলোঁ দেই একদম ভাবা নাই দেখিছা কিমান দেৰিকৈ ভিডিঅ'টো আপলোড হ'ব গৈ আছে তো যদি মোৰ প্লেনিং থাকিল হয় বোলে মই কোৰ্চৰ কথা কওঁ তে মই আগতেই ভাবিলোঁ হয় আজি আগদিনাখনে ভাবি আজি ৰাতিপুৱাই টিচাৰ্ছ ডে বুলি মই ভিডিঅ'টো আপলোড দিলোঁ হয় কিন্তু সেইটো নাই কৰা এতিয়া আজি টিচাৰ্ছ ডে হ'ল এতিয়াতো ধৰা 7:30 বাজি গ'ল ভিডিঅ' আপলোড হওঁতে আৰু সময় লাগিব 1 ঘণ্টা 1.5 ঘণ্টা যি নহওক 8:30 বাজি যাবগৈ চাগে যিয়ে নহওক এতিয়া প্ৰথম কথা হ'ল ভিডিঅ'টো মানে ক'লোঁ কিহৰ কাৰণে সেই আজি ষ্টুডেণ্ট কেইটামানে ক'লে ন যে ছাৰ আপোনালোকে 11ত থাকোঁতে এতিয়া মোৰ মনত পৰি আছে তে মোৰ ভাল লাগিলে যে ইমান ধুনীয়া এটা গম পাওঁ আগৰ পৰাই তথাপিতো আজি কথাটো টাচ কৰিলে মই বোলো এবাৰ কৈ দিওঁ তথাপিতো যাৰ হেল্প হ'ব আৰু তোমালোকে কিছুমানে ভাবে দে ছাৰ 1799 যে দিম এইটো বহুত কম প্ৰাইচ হয় বহুত কম প্ৰাইচ মই কৈছোঁ কথা 1799 যে হয়তো বহুত কম প্ৰাইচ হয় তে কিছুমানে ক'ব ছাৰ 1799 আপুনি প্ৰাইচ লৈ আছে আপুনি ফ্ৰী নপঢ়াই চোৱা এটা কথা সদায় মনত ৰাখিবা ফ্ৰী বস্তুৰ কেতিয়াও ভেলু নাথাকে মই যদি ফ্ৰীত পঢ়াই থাকোঁ না সেই বস্তুটো মানুহে ভেলু কৰিবলৈ পাহৰি যায় মোক ভেলু দিব নোৱাৰে আৰু চোৱা মোৰ এটা টাইমৰ কি আছে ভেলু আছে মোৰ টাইমটোৰ এটা ভেলু আছে মোৰ টাইম যিটো মই তোমাক যিটো সময় দি আছোঁ মই এইখিনিতে আহি যে পঢ়াই আছোঁ দেখাই আছোঁ কাৰণ এইখিনি জেগাৰো মোৰ মানে এটা সময়টোৰ এটা ভেলু আছে ঠিক আছে আনকি মোৰ ইউটিউবত মনিটাইজেশ্যন অফ আছে দুটাকৈ ইউটিউব চেনেল আছে মোৰ জব মেথছ আছাম দুইটা ইউটিউব চেনেলত মনিটাইজেশ্যন অফ কৰি থোৱা এটা একদম সাধাৰণ কথা নহয় ঠিক আছে মোৰ থিংকিংবিলাক অলপ বেলেগ ধৰণৰ মানে কি জানা মোৰ মই একদম সঁচা কথা ক'ম মন দি শুনিবা কোৱা নাই আজি কথাটো কওঁ বাৰু মোৰ যিটো মই যে ইউটিউব চাওঁ ইউটিউবত তেনেকৈ ভিডিঅ' যে চাই থাকোঁ মোৰ মানে কি হয় জানানে ময়ো চাওঁ ইউটিউবত ভিডিঅ' কিবা কিবি যেতিয়া চাওঁ মানে মোৰ এডভাৰটাইজমেণ্ট আহিলে বৰ অশান্তি পাওঁ মই একদম তোমাক সঁচাকৈ কৈছোঁ মই বিৰাট অশান্তি পাওঁ মানে এই এডভাৰটাইজ আহি থাকে তেতিয়া মই ভাবোঁ ষ্টুডেণ্টবিলাকেওতো এডভাৰটাইজ পাই থাকে তে ভিডিঅ' এটা ইমান ধুনীয়াকৈ পঢ়াই গৈ আছোঁ মাজত যদি এডভাৰটাইজকেইটা আহে ষ্টুডেণ্টছত আমনি হ'ব ঠিক আছে তে মই ভাবিলোঁ মোৰ যেতিয়া এপছ এটা আছে 1799 দি ষ্টুডেণ্টে ল'বই তাৰ পৰা গতিকে মই কাম এটা কৰোঁ মই এডছটো বন্ধ কৰি দিওঁ আৰু মোৰ কথা কওঁ মই যিটো মোৰ মোবাইলত বা লেপটপত যেতিয়া মই ইউটিউব চাওঁ ইউটিউবতো মই পে'মেণ্ট কৰা আছে কিমান আছিল মই পাহৰিলোঁ 29 নে কিমান মান্থলি পে'মেণ্ট কৰিব লাগে তে 129 মই মান্থলি ইউটিউবক দি থাকোঁ ঠিক আছে তুমি ভাবা ইউটিউবক মইহে পইচা দি থাকোঁ তোমালোকে নিদিয়া 129 মান্থলি মই পইচা দি থাকোঁ গতিকে তাৰ কাৰণে মই যেতিয়া ইউটিউবত ভিডিঅ' চাই থাকোঁ মানে মই যেতিয়া মোৰ কোনো ভিডিঅ'ত এডভাৰটাইজমেণ্ট নাহে তোমাৰ মই ধৰা আজি কাৰোবাৰ বাহিৰা ইউটিউব চেনেল এটা ভিডিঅ' চাই আছোঁ বা কোনোবা কাৰোবাৰ কিবা ইউটিউবত যেতিয়া আহি থাকে ন প্ৰতিটো ভিডিঅ'তে মই যেতিয়া চাওঁ মোৰ এডভাৰটাইজমেণ্ট টোটেলি নাই কাৰণ মই ইউটিউবক 129 দি আছোঁ ঠিক আছে অ'কে সেইটো এটা বেলেগ মেটাৰ আৰু ছেকেণ্ড হ'ল মোৰ যিটো ইউটিউব চেনেল আছে সেই চেনেলটোৰ ভিতৰত মই মনিটাইজেশ্যনটো জাষ্ট ক্লিকটো অফ কৰি থৈছোঁ মই কিয় অফ কৰি থৈছোঁ কাৰণ মই যেতিয়া এডভাৰটাইজমেণ্ট নাচাওঁ মোৰ ষ্টুডেণ্টখিনিও চাব নালাগে কাৰণ ষ্টুডেণ্টে আমনি পাব ন গতিকে দুটা চেনেলৰ এডভাৰটাইজমেণ্ট অফ হৈছে গতিকে মই এইটো ভাবোঁ যদি তুমি মোৰ পৰা ভালকৈ পঢ়িম বুলি ভাবিছা তে পে'মেণ্ট কৰি পেলাই ধুনীয়াকৈ পঢ়া নহ'লে মই ফ্ৰী পঢ়াম মই ইউটিউবত পঢ়াই আছোঁ ঠিক আছে তে চিধা চিধি এইটো কথা গতিকে চিধা চিধি কথা মোৰ এটাই কথা হয় ফ্ৰী পঢ়াম
নহ'লে মই যিটো পে'মেণ্ট বিচাৰিম সেইটো তুমি মোক পে'মেণ্ট কৰিব লাগিব কাৰণ মোৰ কি আছে সময়টো এটা ভেলু আছে এটা কথা সদায় মনত ৰাখিবা এজন শিক্ষকৰ পৰা মষ্ট ইম্পৰ্টেণ্ট লাইন এটা ক'ম মন দি শুনিবা এজন শিক্ষকৰ পৰা শিক্ষাখিনি তুমি কেতিয়াও কিনিব নোৱাৰা আজি মই বেলেগৰ পৰা পঢ়ি আহিছোঁ শিক্ষাখিনি তুমি কেতিয়াও কিনিব নোৱাৰা মোৰ পৰা তুমি মোৰ শিক্ষাখিনি কেতিয়াও কিনিব নোৱাৰা সেইটো মোৰ অল টাইম থাকি যাব ঠিক আছে সদায় মোৰ সেইটো ডেভেলপ হৈ গৈ থাকিব কিন্তু তুমি সেই নিৰ্দিষ্ট শিক্ষকজনৰ পৰা তুমি সেই সময়খিনি কিনিব লাগিব আৰু সেই সময়খিনি তুমি এটা প্ৰাইজ দিব লাগিব ঠিক আছে ওকে তে যদি কোনোবাই ভাবিছে কোৰ্সটো লওঁ সৰু কথাবিলাক অলপ পাতলাকে ভাবিবা পজিটিভলি ভাবিবা ঠিক আছে কথা বিচাৰোঁ বুলি ক'লে ইয়াতে নিগেটিভ বহুতে উলিয়াব পাৰিব ঠিক আছে যদি ভাবিছা কোৰ্স এইটো ল'ব পাৰা আৰু যোনে এডভান্সৰ কোৰ্সটো কন্টিনিউ কৰোঁ বুলি ভাবিছা এতিয়াও ল'ব পাৰা বহুত ষ্টুডেণ্ট অলৰেডি আছে মই বিচাৰোঁ এবাও যাৰ কোৰ্সটো লৈছা বৰ এটা ধুনীয়া ৰিজাল্ট মই বিচাৰিম ঠিক আছে গতিকে এনেকুৱা নহয় কোৰ্সটো লৈ পেলাই যদি তুমি পঢ়া নাই এইটো বহুত বেয়া কথা ধুনীয়াকৈ পঢ়িবা গতিকে প্ৰথম কথা লাইফত এজন ভাল মানুহ হোৱা ঠিক আছে আৰু এইটো কোৰ্স বেলেগকো ৰিকমেণ্ড কৰিব পাৰা 499 তুমিও ল'ব পাৰা আৰু কি ক'ম ঠিক আছে গতিকে সেইটোৱে কথা বাকী শিক্ষক দিৱসৰ শুভেচ্ছা থাকিলে কাৰণ শিক্ষকসকল নোহোৱা হয়তো আজি মই তোমালোকক ওচৰত আহি মই পঢ়াব নোৱাৰিলোঁ হয় না এতিয়া বহুত শিক্ষক আছে এতিয়া মই নাম কিমান ল'ম প্ৰতিজন শিক্ষকেই মোক হেল্প কৰিছে কোচত লোৱাৰ পৰা ডাঙৰ কৰাৰ পৰা মনত পৰিছে আৰু নাম নকওঁ এতিয়া বাৰু তে নাম ল'লে বহুত টিচাৰৰ নাম আহি যাব ভাল লাগে টিচাৰ্ছ ডে বুলি ক'লে প্ৰতিটো দিন বৰ ধুনীয়া হয় আজি এটা কথা মোৰ অকণমান বেয়া লাগিছে দেই সঁচাকৈ কৈছোঁ মনৰ পৰা কৈছোঁ আজি মোৰ এটা বেয়া লাগিছে কি জানানে আগতে মানে মোৰ অফলাইন টিউশ্যন আছিলে ঠিক আছে মই অফলাইন মানে সদায় কি কৰোঁ টিউশ্যন কৰোঁ এইবাৰ মানে টিউশ্যন টোটেলি বন্ধ কৰি দিলোঁ মই এইবছৰৰ পৰা মানে টিউশ্যন নকৰোঁ বোলে মানে মই অনলাইন মানে অলপ শিফ্ট হৈছোঁ লাহে লাহে আৰু মোৰ কিছুমান কাম থাকে মানে নিজক মই সময় দিব নোৱাৰোঁ এতিয়া মানে মোৰ টোটেলি আগবেলা সময়টো অনলি নিজৰ কাৰণে ধৰা য়োগা কৰা মেডিটেশ্যন কৰা ধৰা আৰু এক্সাৰচাইজ কৰা কিবা কিবি এনেকৈ নিৰ্দিষ্টকৈ টাইম এটা বনাই লৈছোঁ ৰাতিপুৱা সময়টো অনলি মোৰ আগতে কি আছিল ষ্টুডেণ্টক পঢ়াব লাগিব কিবা কৰিব লাগিব গতিকে বাকী টিচাৰ্ছ ডেবিলাকত কি হয় ধৰা কেক চেক বাৰ্থডে কেক কিবা কিবি সেইটো নহয় মানে আহিব বুলি নহয় বা ষ্টুডেণ্ট আজিও আহিছে কিন্তু সেইদিনাটো কি সদায় ষ্টুডেণ্ট আহি ৰুমটোত ভৰ্তি হৈ এইটোৱে ৰুম সেই ৰুমটোত ভৰ্তি হৈ থাকে যে ফটো চটো উঠো আজিও উঠিছোঁ কিন্তু সেইটো ডেইলি ক্লাছ কৰি থকা ন গতিকে সেই বস্তুটো এটা অনুভৱ হৈছে কাৰণ কিছুমান বস্তু পাবলৈ কিছুমান বস্তু চেক্ৰিফাইচ কৰিব লাগিব গতিকে সেইখিনি বস্তু চেক্ৰিফাইচ কৰিছোঁ গতিকে তাততো এতিয়া কেইটামান ল'ৰা ছোৱালী চেক্ৰিফাইচ কৰিছোঁ তাৰ বিপৰীতে বহুত ল'ৰা ছোৱালীয়ে মোক কানেক্ট হ'ব পাৰিব ঠিক আছে গতিকে বহুতখিনি কথা আহিছে তে সেইখনটো কিমান ধুনীয়া এখন ফটো ন ঠিক আছে গতিকে মই এটাই বিচাৰোঁ তোমালোক সকলোজন ষ্টুডেণ্ট বৰ ভাল মানুহ হোৱা মা দেউতাক সন্মান কৰা প্ৰতিটো বস্তু সদায় পজিটিভলি চোৱা পজিটিভলি মানে হেৰি কৰা আৰু মাষ্টৰক সন্মান কৰিবা মাষ্টৰ বুলিয়ে কৈছোঁ আৰু মানে সন্মান কৰিবা একদম মানে নকৰিবা লাগিলে তুমি মনৰ পৰা কাৰোবাক বেয়া পোৱা কোনোবা এজন শিক্ষক বেয়া হ'ব পাৰে কিন্তু কেতিয়াও দেখুৱাই পেলাই না এইটো নকৰিবা ঠিক আছে কাৰণ সেই শিক্ষকজনেও তোমাক কিবা নহয় কিবা এটা ইনডাইৰেক্টলি হ'লেও শিকাইছিলে ঠিক আছে তে বেলেগ একো নকওঁ এপছটো আছে এপছটো ডাউনলোড কৰিবা ক্লাছ 9ৰ যদি কুৱেশ্যন পেপাৰখন লাগে মোক মেছেজ কৰি থবা আৰু যদি ধুনীয়াকৈ ভাবিছা কোৰ্চটো লওঁ বাই কৰিব পাৰা ঠিক আছে তো আজি ইমানতে ৰাখিছোঁ ধুনীয়াকৈ শিকি থাকা লাইফটো শিকি থাকা ঠিক আছে আৰু এজন ভাল মানুহ হোৱা থ্যাংক ইউ সো মাচ